মোৰ নাম চানি ৰাজখোৱা। মই তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, লগতে নন্দন শইকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক। আজি এই সংবাদমেলখন আয়োজন কৰা এটা বিশেষ কাৰণত আয়োজন কৰা হৈছে। সেই কাৰণটো হৈছে যে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মজিয়াখনত যিসমূহ খামখেয়ালি লাগি আছে, এই খামখেয়ালিসমূহ সামাজিক জীৱনৰ সকলো ব্যক্তিকে অৱগত কৰাৰ লগতে ছাত্ৰ সন্থাৰ যিসকল সদস্য আছে, এই সকলো সদস্যকে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মজিয়াখনত যিসমূহ খামখেয়ালি লাগি আছে সেই বিষয়ে অৱগত কৰা। আছুটোতো এজন প্ৰাক্তন আছু নেতা তথা ৰাজনৈতিক দলৰ বৰ্তমান সময়ত ৰাজনৈতিক দলৰ নেতাই সম্পূৰ্ণৰূপে আধিপত্য হিচাপে গোটেই আছুটোক খামখেয়ালি লগাত বিভিন্ন ধৰণে প্ৰয়োগ কৰি আহিছে। বিভিন্ন ধৰণে আছুটোক নিজৰ ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে ইউজ কৰি থকা নিচিনা অৱস্থাৰ সৃষ্টি হৈছে। আছুটোক নিজৰ ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে ব্যৱহাৰ কৰি আছে। বৰ্তমান সময়ত তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সত্তাটোক তিতাবৰ বিভিন্ন অঞ্চলত নিষিদ্ধ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ মূল নায়কজনে হৈছে তিতাবৰ প্ৰাক্তন আছু নেতা হৰেণ গগৈ। হৰেণ গগৈ ডাঙৰীয়াই তিতাবৰ 515 নং কচুখাট আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সেৱক কাৰ্ডঙৰ বিৰুদ্ধে যি আছুটোক নিজৰ ইচ্ছাকৃতভাৱে ব্যৱহাৰ কৰি তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গোচৰ তৰি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাক বাধ্য কৰিছিল। তেওঁ নিজৰ ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে তেনে অৱস্থাত কৰিছিল। তেনে ক্ষেত্ৰত সদৌ যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্তই ছাত্ৰ সন্থাৰ বিপক্ষে কাগজ প্ৰেৰণ কৰি নটিচ প্ৰেৰণ কৰি এই গোটেই বিষয়টো যে ছাত্ৰ সন্থা এক ভুল, ছাত্ৰ সন্থাৰ কোনো সেৱক কাৰ্ডঙৰ বিৰুদ্ধে উত্থাপন কৰা সমূহ দাবী যে মিছা, সেই বিষয়ে আমাক অৱগত কৰি তাৰ কাৰণেই হৈছে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাক একনায়কত্ববাদী শাসনে চলাব বিচৰা হৰেণ গগৈ। হৰেণ গগৈ এজন ৰাজনৈতিক দলৰ ব্যক্তি, তথাপি তৎসত্ত্বেও তেওঁ আছুটোক নিজৰ ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে প্ৰত্যেকটো খোজতে ব্যৱহাৰ কৰি আহিছে, যাৰ উমান মই প্ৰতিটো ক্ষেত্ৰতে পাইছোঁ। আৰু ইয়াৰ প্ৰমাণ কৰিবলৈ মোৰ ওচৰত বিভিন্ন ধৰণৰ তথ্য আছে, আৰু এই তথ্যসমূহ মই ভিডিঅ' যোগে হওক বা অডিঅ' যোগে হওক সকলোৰে আগত দৰকাৰ হ'লে প্ৰমাণ কৰিব পাৰিম যে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মজিয়াখনত হৰেণ গগৈ ডাঙৰীয়াই বিভিন্ন ক্ষেত্ৰত নিজৰ ইচ্ছাকৃতভাৱে বিভিন্ন সামাজিক কাম কাজতে হওক বা বিভিন্ন ধৰণৰ ব্যক্তিগত কাম কাজতে হওক নিজে ব্যৱহাৰ কৰি আহিছে। আৰু তেনে এটা জ্বলন্ত উদাহৰণেই হৈছে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ 9 তাৰিখে অনুষ্ঠিত হোৱা সৰ্বোদয় মহাবিদ্যালয়ত প্ৰতিনিধি সভা। যদি তেওঁ প্ৰতিনিধি সভাখনত গৈ তেওঁ গুণ্ডাৰাজ চলোৱাৰ গুণ্ডা বাহিনীয়ে আমাক তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু উপদেষ্টাক মাৰ ধৰ কৰা কথাটো কিমান যুক্তিপূৰ্ণ? কাৰণ তেওঁ প্ৰতিটো ক্ষেত্ৰতে তেওঁ বিচাৰি আছিলে যে তেওঁ নিজৰ ইচ্ছাকৃত প্ৰতিনিধি আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থালৈ মূল প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰা। আৰু আমি সেই যিহেতু তেওঁ নিজৰ ইচ্ছাকৃত যিজন ব্যক্তি, তেওঁ এজন প্ৰাথমিক গোটৰ সদস্য নহয়, আৰু তেওঁ ৰাতি 10-11 বজালৈকে ৰাজনৈতিক দলৰ নেতাক অফিচত পঢ়াই বিভিন্ন ধৰণৰ কাম কাজত লিপ্ত হয়। সেই কাম কাজসমূহৰ কোনো ধৰণৰ অৱগত নহয়, কাৰণ আছু হৈছে এটা অৰাজনৈতিক সংগঠন। এই অৰাজনৈতিক সংগঠনটোৰ লগত এজন ৰাজনৈতিক দলৰ নেতাই 10-11 বজালৈকে কাৰ্যালয়ৰ ভিতৰত কিহৰ মেল মিটিং হয়, এনেধৰণৰ প্ৰস্তাৱ উত্থাপন কৰাত তেওঁ আমাক মাৰিবলৈ চেষ্টা কৰে, বিভিন্ন ধৰণে দাবী ধমকি দিয়ে। মই আজি সেই সংবাদ মেলৰ যোগেদি এই কথাটো স্পষ্ট কৰি দিব বিচাৰিছোঁ যে তিতাবৰত যদি কোনোবাই সততাৰ নিষ্ঠাৰে আছু কৰিবলৈ আহে, তেনে ক্ষেত্ৰত এই ব্যক্তিজনে নিজৰ একনায়কত্ববাদী শাসন চলাই আছুটোক নিজৰ ইচ্ছাকৃতভাৱে ব্যৱহাৰ কৰিব বিচাৰে। নৱপ্ৰজন্মৰ বাবে আছুৰ যি সত্তা, সেই সত্তাটোক এৰি দিব নিবিচাৰে, নিজৰ ইচ্ছাকৃতভাৱে আছুটোক ব্যৱহাৰ কৰে ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে মুনাফা অৰ্জনৰ কথাটো একটা কথা ক'ম। মুনাফা অৰ্জনতে তেওঁ আছুৰ নামত যে অবৈধভাৱে বিভিন্ন ধৰণে ধন সংগ্ৰহ কৰি থকা কথাও মই গম পাইছোঁ। তৎসত্ত্বেও মোৰ ওচৰত প্ৰমাণো আছে, অডিঅ' আছে, লাগিলে মোক কোনোবাই দিব পাৰিম। মই এই গোটেই কথাখিনি যেতিয়া মই সদৌ মহকুমা ছাত্ৰ সন্থাক অৱগত কৰিছিলোঁ, কিন্তু মহকুমা ছাত্ৰ সন্থাই বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এই ব্যক্তিজনক ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। আৰু সেয়েহে আজি মই সংবাদ মেলৰ যোগেদি এই গোটেই বিষয়টো সকলোৰে আগত অৱগত কৰিছোঁ।